ৰাজ্যত পুনৰ নিৰ্বাচনী হিংসা অসম জাতীয় পৰিষদ সমৰ্থকক আক্ৰমণ বিজেপি গুণ্ডা বাহিনীৰ বিজেপিৰ সমৰ্থকে ভাঙি চুৰমাৰ কৰে AS06R4774 নম্বৰৰ বলেৰো বাহনখন প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰিছিল বুলি মন্তব্য এজেপিৰ সমৰ্থকৰ খোৱাং সমষ্টিৰ কুটাহাট সংঘটিত হিংসাত্মক ঘটনা বিধায়ক চক্ৰধৰ গগৈ বাসগৃহৰ কাষতে থকা বাসগৃহত বিজেপিৰ একাংশ সমৰ্থকৰ সংঘাত এজেপিৰ সমৰ্থকৰ নিৰ্বাচনৰ দিনাও কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন ঠাইত এই যে হিংসাত্মক ঘটনা সেই হিংসাত্মক ঘটনা হৰক হৈ পৰা দেখিবলৈ পোৱা গৈছে হিংসাত্মক ঘটনা হৈ থকা দেখিবলৈ পোৱা গৈছে বিশেষকৈ বিজেপি কৰ্মীৰ বিজেপি সমৰ্থকেৰে আৰু বিভিন্ন জন সমৰ্থকৰ বিৰোধী সমৰ্থকৰ এই যে আক্ৰমণ এই যে হিংসাত্মক ঘটনা সংঘটিত হৈছে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে খোৱাং সমষ্টিৰ যেহেতু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ সমৰ্থকে এনেদৰে অভিযোগ উত্থাপন হৈছে আৰু খোৱাং সমষ্টিৰ এজেপিৰ সমৰ্থকৰ বলেৰো বাহনলৈ এদৰে শিলগুটি নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে যেহেতু কালিৰ দিনটোত দেখা পোৱা গৈছিলে যে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন সমষ্টিত এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিলে বিজেপিৰ গুণ্ডা বাহিনী এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বাতৰি আসলে প্ৰকাশ পাই আছিলে মৰিয়নি সমষ্টিতে হওক শিৱসাগৰ সমষ্টিতে হওক বা যোৰহাট সমষ্টিতে হওক আসলে নিৰ্বাচনৰ নামত গণতন্ত্ৰৰ সৰ্ববৃহৎ যিটো উৎসৱ নিৰ্বাচন সেই নিৰ্বাচনৰ নামতেই কিন্তু প্ৰাণ হেৰুৱাইছে বহু লোকে বা তাৰ সমান্তৰালকৈ বহু লোক আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা গৈছিলে এই যে বিজেপিৰ গুণ্ডা বাহিনী আক্ৰমণতে কালিৰ নিশা এই সমগ্ৰ ঘটনা দেখিবলৈ পোৱা গৈছিল আৰু আজি দিনটো যেহেতু নিৰ্বাচনী ভোট গ্ৰহণ চলি আছে আৰু সেই ভোট গ্ৰহণৰ মাজতো কিন্তু বৰ্তমান বিজেপি গুণ্ডা বাহিনীয়ে খোৱাঙৰ বিৰোধীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি দেখিবলৈ পোৱা গৈছে বিজেপিৰ সমৰ্থকে আৰু এজেপিৰ সমৰ্থকৰ মাজতে আক্ৰমণ সংঘটিত হৈছে বিজেপিৰ সমৰ্থকে এই যে এজেপিৰ সমৰ্থকৰ বলেৰো বাহনলৈ কিন্তু শিলগুটি নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক চক্ৰধৰ গগৈ বাসগৃহৰ কাষতে থকা বাসগৃহত বিজেপিৰ এটি সমৰ্থক সেই সমৰ্থকসকলে এনেধৰণে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত পুনৰ নিৰ্বাচনী হিংসা আজি নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজতে পুনৰ সংঘটিত হৈছে এনেধৰণৰ নিৰ্বাচনী হিংসা বিজেপিৰ সমৰ্থকৰ আক্ৰমণৰ বলি হল এবাৰ অসম জাতীয় পৰিষদৰ সমৰ্থক বিজেপিৰ সমৰ্থকে ভাঙি চুৰমাৰ কৰে AS06R4774 নম্বৰৰ বলেৰো বাহন অসম জাতীয় পৰিষদৰ সমৰ্থকৰে বলেৰো বাহনখনলৈ শিলগুটি নিক্ষেপ কৰি ভাঙি চুৰমাৰ কৰি থোৱা দেখিবলৈ পোৱা গৈছে খোৱাং সমষ্টিৰ কুটহাট সংঘটিত হৈছে হিংসাত্মক ঘটনা বিধায়ক চক্ৰধৰ গগৈ বাসগৃহৰ কাষতে থকা বাসগৃহত বিজেপিৰ একাংশ সমৰ্থকৰে সংঘাত এজেপিৰ সমৰ্থকৰ যেহেতু যিমানে নিৰ্বাচন ওচৰ চাপিছিলে বা কালিৰ দিনটোতে দেখা পোৱা গৈছিলে বিভিন্ন ঠাইত বিজেপিৰ গুণ্ডা বাহিনী যে আক্ৰমণৰ বলি হৈছিলে বিৰোধীৰ সমৰ্থক গতিকে কালি যদি আমি মৰিয়নিলৈ চাওঁ বা যেটো শিৱসাগৰ বিধানসভা সমষ্টিয়ে হওক বা যোৰহাট বিধানসভা সমষ্টিয়ে হওক সকলোতে কিন্তু তীব্ৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিলে হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিলে বিজেপিৰ গুণ্ডা বাহিনীয়ে বিভিন্ন সময়ত তেনেধৰণে বিৰোধীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈ আছিল আৰু তাৰ ফলত হয়তো কাৰোবাৰ প্ৰাণ আহুতি হৈছিল আৰু তাৰ সমান্তৰালকৈ কোনো লোক আঘাতপ্ৰাপ্ত হৈছিল আৰু কিন্তু তাৰ পিছতে আজিৰ দিনটো দেখা পোৱা গৈছে যে খোৱাং সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ সমৰ্থকে আৰু কালিৰ দিনটো তেনেধৰণে আক্ৰমণ কৰি লোৱাৰ পাছতে কিন্তু বহু লোক আঘাতপ্ৰাপ্ত হৈছিল তাৰ পাছতে সৰব হৈ পৰিছিল প্ৰত্যেকজন বিৰোধী নেতাকৰ্মী তাৰ সমান্তৰালকৈ সচেতন সচেতন হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে আজিৰ দিনটোত কিন্তু সেই যে তীব্ৰ উত্তেজনা সেই উত্তেজনা কিন্তু খাম কটা নাই সেই উত্তেজনা আজিৰ দিনটোত দেখা পোৱা গৈছে যে বিজেপিৰ গুণ্ডা বাহিনী বা বিজেপিৰ সমৰ্থকে এজেপিৰ সমৰ্থকক আক্ৰমণৰ লক্ষ্য কৰি তেখেতসকলৰ এই যে বলেৰো বাহনলৈ তেখেতসকলে শিলগুটি নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে অসম জাতীয় পৰিষদৰ সমৰ্থকক আক্ৰমণ কৰিছে বিজেপিৰ গুণ্ডা বাহিনীয়ে বিজেপিৰ সমৰ্থকে ভাঙি চুৰমাৰ কৰে AS06R4774 নম্বৰৰ বলেৰো বাহনখনলৈ শিলগুটি নিক্ষেপ কৰে বিজেপিৰ এই যে সমৰ্থক সেই সমৰ্থকে বলেৰো বাহনখনলৈ শিলগুটি নিক্ষেপ কৰে তাৰ পিছলে দেখা পোৱা গৈছে বলেৰো বাহনখন ভাঙি চুৰমাৰ হৈ যায় বিধায়ক চক্ৰধৰ গগৈ বাসগৃহৰ কাষতে থকা বাসগৃহত এনেদৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিল সেই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বিৰোধীৰ
যি মিত্ৰজোঁটৰ প্ৰাৰ্থী খোৱাং সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে বৰ্তমান আৰু যিমানে নিৰ্বাচনৰ এই যি কালিৰ দিনটো দেখা পোৱা গৈছিল নিৰ্বাচনী প্ৰচাৰ সময়তো হওক বা কালিৰ দিনটোতো হওক নিৰ্বাচনৰ আগৰ দিনাও হওক যে এনেধৰণৰ হিংসাত্মক ঘটনাই কিন্তু ৰাজ্য জোকাৰি গৈছিলে কোনো কোনো ঠাইত তেজেৰে ৰঙা ৰঙলি হৈ পৰা দেখিবলৈ পোৱা গৈছিলে বিভিন্নজনৰ আক্ৰমণ প্ৰত্যাক্ৰমণত এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে আৰু কালিৰ দিনটোত দেখা পোৱা গৈছিলে যে কাৰোবাৰ হয়তো মূৰত আঘাত পাইছে কোনোবাই শৰীৰৰ বিভিন্ন অংশত আঘাত পাইছে কাৰোবাৰ হয়তো মৃত্যু হৈছে কিন্তু গণতন্ত্ৰৰ নামত এনে এটা হিংসাত্মক ঘটনা আচলতে কাৰোৰে কাম্য নহয় আৰু তাৰ পাছতো কিন্তু দেখা পোৱা গৈছে বিজেপিৰ যি সমৰ্থক সেই সমৰ্থকে আজিৰ দিনটোতো বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ বাহনক লক্ষ্য কৰি বা লুৰিণজ্যোতি গগৈ সমৰ্থকক লক্ষ্য কৰি এনেদৰে শিলগুটি নিক্ষেপ কৰিছে বলেৰো বাহনলৈ শিলগুটি নিক্ষেপ কৰিছে যাৰ ফলত বলেৰো বাহনখন ভাঙি চুৰমাৰ হৈ যোৱা দেখিবলৈ পোৱা গৈছে বিধায়ক চক্ৰধৰ গগৈ কাষতে থকা এটা বাসগৃহতে এনেধৰণৰ আক্ৰমণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ৰাজ্যত পুনৰ নিৰ্বাচনী হিংসা আমি আপোনালোকক জনাইছো যে কালিৰ দিনটোতে দেখা পোৱা গৈছিলে যে বিভিন্ন ৰাজ্যৰ বিভিন্ন অঞ্চলত এনেধৰণে নিৰ্বাচনী হিংসা হৈছিলে আৰু বিজেপিৰ সমৰ্থকসকলে এনেধৰণৰ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিল আৰু আজিৰ দিনটোত তাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে যে অসম জাতীয় পৰিষদৰ বিৰোধী প্ৰাৰ্থী খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক লক্ষ্য কৰি এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰিছে খোৱাং সমষ্টিৰ কুটুহাত সংঘটিত হৈছে এনেধৰণৰ হিংসাত্মক ঘটনা আমি আপোনালোকক স্ক্ৰীনত দেখুৱাই আছো কিদৰে আচলতে গাড়ীখনৰ শিলগুটি নিক্ষেপ কৰি সেই বলেৰো বাহনখনলৈ শিলগুটি নিক্ষেপ কৰি আচলতে বলেৰো বাহনখন চুৰমাৰ কৰি দিয়া হৈছিলে এনেধৰণৰ আচলতে গণতন্ত্ৰৰ নামত আচলতে নিৰ্বাচনৰ নামত এনেধৰণৰ কিছু অপ্ৰীতিকৰ ঘটনা আচলতে কাৰো কাম্য নহয় দেশবাসী বা ৰাজ্যবাসীৰ কাম্য নহয় কিন্তু তাৰ পাছতো এনেধৰণৰ ঘটনা সংঘটিত হৈছে AA06R4774 নম্বৰৰ এই বলেৰো বাহনখনলৈ লক্ষ্য কৰি আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিলে তাৰ পাছতে শিলগুটি নিক্ষেপ কৰা হৈছিলে আচলতে কোৱা হৈছে যে অভিযোগ উত্থাপন হৈছে খোৱাং সমষ্টি বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক আচলতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপন হৈছে তাৰ সমান্তৰালকৈ লুৰিণজ্যোতি গগৈৰ সমৰ্থকৰ এই যে বলেৰো বাহন সেই বলেৰো বাহনলৈ শিলগুটি নিক্ষেপ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু কাৰ কিমান ক্ষতি সাধন হৈছে বৰ্তমানলৈকে খবৰ আমাৰ হাতত আহি পোৱাহি নাই ইয়াৰ পৰৱৰ্তী সময়ত আচ্ছা আমি এই খবৰৰ আপডেট আপোনালোকক জনাই যাম